গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি ভাওনা আছে গোলাঘাট কাছমাৰী। তো দাঢ়ি চাৰি কাটি মেলি ৰেডিটো হৈছোঁ আৰু। তো আজি যাম 4টা বজাত, মানে 4টা বজাত সোনকালে যাব লৈছোঁ, কোনো ঠিকান নাই। তো সেয়াই আৰু চাই দিব আৰু গৈছে ই। তো মানে কেনেকুৱা ফিল আহি আছে আজি গাবলৈ যায়? ফিল মানে আৰু কি আৰু ভয় লাগি আছে, ৰিহাৰ্চেল নাই কৰা, প্ৰথমবাৰ ৰিহাৰ্চেল নকৰাকৈ ভাওনা কৰিবলৈ ওলাইছোঁ। সেয়াই আৰু ইয়াৰ চেনেলটো লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। তো সেয়াই আৰু বিনা ৰিহাৰ্চেলত আজি ভাওনা কৰিবলৈ যাব। তো আৰু চাই দিব কেনেকুৱা হয়, তো ভালেই হ'ব। তো এয়াই আৰু এতিয়ালৈ বাই বাই। এয়া আমিবোৰ ওলাইছোঁ আৰু তো সেইটো এটা আছোঁ আজি এইকেইটা থাকিব। এই আজি দেউতাও গৈছে লগতে। তো সেয়াই আৰু চাই থাকিব। তো এতিয়া যাম আমি প্ৰথমতে হাজদা ঘৰ, তাৰপিছত যাম আৰু গাড়ী আহিব, তাৰপৰা গাড়ীত যাম। সেয়াই আৰু চাই থাকিব। তো আমি হৈছে পথাৰ মাজে মাজে আহিছোঁ দেখিছে নাই, এইবিলাক দিছে চব ফোনতে বিজি। এইটো মেইন কি কয়, তাৰপিছত এয়া আৰু দেখিছে নাই শোল দেখিছে নাই, শোলৰ ওচৰত দেখিছে নাই। সেয়াই আৰু আহি আছোঁ পথাৰৰ মাজে মাজে। এয়া পথাৰৰ মাজে মাজে মানে আজি পথাৰৰ মাজতে যোৱা হ'ব, কি হয় নাজানো আৰু ক'ত সোমামগৈ। চ' আজি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আৰু। তো এতিয়ালৈ বাই বাই আৰু একদম ডাইৰেক্ট হয়তো ভাওনাত লগ পাম, নহ'লে গাড়ীত দেখাম কোন কোন আহে, মানে হয়তো নোৱাৰিব আছোঁ। তো সেয়া আৰু আগত গৈ আছে দেউতা বিনজয়, সেয়া আৰু আমি গৈ আছোঁ পিছত। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। তো এতিয়ালৈ বাই বাই। দিদা দেই দিদিবা হাই এটা বাই দিয়ক। দিদা আজি কি খাবগে, আজি কি খাবগে? আজি 17 তাৰিখে বাবা দিদিদাই বাকী এইবোৰ আৰু এনেকৈ ওলাইছোঁ আৰু লাহে দিয়ে। সেয়াই আৰু চাই দিব। নামঘৰ শিৱ মন্দিৰ, শিৱ মন্দিৰতে হ'ব আজি ভাওনা। এখন আমাৰ বেনাৰখন। সেয়াই আৰু আমি এইবিলাকে ল'ব পাইছোঁ আৰু দেই। এইটো চাওক, ডাইৰেক্ট এইটো গদ, এইখন ঘৰত হেনো দেখিছে নহয়, এইকেইটা গদাকেইটা আজি ভীষণ যুদ্ধ হ'ব, ভীষণ যুদ্ধ হ'ব। ৰাইজ চাই যথেষ্ট কি হ'ব, সন্তুষ্ট হ'ব। এডাল গদা, এডাল গদা, তাৰপৰা এইডাল অস্ত্ৰ নহয়, এইডাল হেৰি এইডাল ধনু আকৌ, হৰৰ ধনু কি ধনু। তাৰপৰা এয়া সেয়া চাৰি বেয়া দিছে ন চাকি, অসংখ্য চাকি দিয়ে। ৰাইজ যথেষ্ট আপ্লুত হৈছে। তো আজি দুৰ্দান্ত অভিনয় হ'ব, ৰাইজ চাই দিব। যিহেতু আমাৰ প্ৰিয়াংক এইফালে হাঁহি নামাৰি দিয়া। এইজনে আজি কি কৈছে, তুমি কি কৈছা? মোহিনীজনীক আছে দেই, এইজনী দাড়ি লগোৱা মোহিনী, দাড়ি লগোৱা মোহিনী। সেয়া চাই দিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। তই আৰু ভাওনাতে লগ পাম আৰু। প্ৰডিউচাৰ দেই তিনিটা, কিবা এটা কওক। অঁ এয়া ছেক্ৰেটাৰী, কিবা এটা কওক। অঁ আপুনি কি লৈছে সঞ্জিত দা? এয়া বৰমা লৈছে দেই, এজন বৰমা লৈছে। ব্ৰহ্মা ক'লোৱে নহয়, মই ক'লোৱে কেইটা তিনিটা। প্ৰডিউচাৰে কিবা এটা ক'ব লাগিছিলে। এজন মেইন বাইন দেই, এজন মেইন বাইন। আজি মোৰ জন্মদিন, বাৰ্থডে পাৰ্টি নিদিলে নহ'ব আকৌ। পাৰ্টিটো লাগিছিলে নহয়। এজন প্ৰডিউচাৰে কিবা এটা ক'ব লাগিছিলে। টোপনি আহিছে কালি ভাওনা কৰা চকীদাৰ মেলক, কালিৰ পৰা টোপনি কটি শুয়ে আছে এতিয়াও। ভাওনা কি হয় নাজানো, মেইন বাইন কিছুমান সেয়াই আৰু চব ওলাই মেলি হৈছে আৰু ৰেডি, আমিও ৰেডি হ'লোঁ আৰু এজন আপুনি কি কৈছে আজি? মহাকাল দেই। কিবা এটা কওক। আজি পবিত্ৰ শিৱৰাত্ৰিৰ দিনা অসমৰ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ সৌভাগ্য বুলি ভাবিছোঁ আজি মহাদেৱৰ চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ পায়। আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰিব। থেংক ইউ দেই, থেংক ইউ। এইবোৰ উঠি ঘূৰোতে যাম।
Hey,
কথা কৈ যাওঁ হয় দৈত্য মোৰ নহয় যেনে তেনে আকাৰ প্ৰাণীৰ হাততে মৃত্যু ঘটিব বিদায় জ্যেষ্ঠ ভাতৃ নামের কি দেবগণ ইন্দ্রময়ী খড়গরজা ভূগোল দেবতাময়ী দেবেন্দ্র প্রকৃতির সর্বরূপে সম্মিলিত করি বৃদ্ধতাই অপূর্ব সৃষ্টি অমরাবতীপুর নহয় জানো দেবতার সাম্রাজ্য স্বর্গীয় জ্যোতিরে ভরা এই অমরাবতীপুর নহয় জানো দেবতার অমূল্য সম্পদ কিন্তু দেবগণ দেবর্ষি নারদে দিলে সংবাদ দিনক দিনে পৃথিবীর ধর্মের প্রভাব লোপ পাবে অধমর আগমন যেন হইছে হনুমান পিতামহ প্ৰিয়মতৰ কথা অনুধাৱন কৰি পৰিছে মনত সত্য যুগৰ হেতু হব মৎস্য অৱতাৰ পৃথিৱীত হব এক মহাপ্ৰলয় মহাসাগৰৰ জলধাৰাই ডুবাব সমগ্ৰ পৃথিৱী Yes, my
Finishing nga guys.